মানুহবিলাকে মানে কি কৰে আপোনাৰ মদ খাব, মদ খাই ইয়াতে আপোনাৰ গ্লাছবোৰ পেলাই দিয়ে। চ' মানে দেখা পাইছে ভৰিখন কিমান বেছি কাটি গ'ল। আপোনাৰ এইবিলাকত সাৱধান থাকিব, মানে ভৰি কাটি যোৱাৰ চান্স আছে। তো হেল্ল' ফ্ৰেণ্ডছ, তো আমি এতিয়া গৈ আছোঁ চাপানালা, আৰু মোৰ লগত আছে শিৱম মোৰ বাইকত আছে, আৰু প্ৰীতম আৰু বিশাল একেখন বাইকতে গৈ আছে। আমি এতিয়া য'ত ৰখিছোঁ ভিউটো খুবেই ধুনীয়া, আৰু আমি চাপানালা কি আছে কেনেকুৱা প্লেচটো আপোনালোকক সকলো দেখাম। আৰু প্ৰীতম কুছ বলো ইয়াৰ, দবাকে লাইক ঠোকো দবাকে বলক। তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি এতিয়া গৈ থাকোঁ। তো ফাইনেলি আমি আমাৰ প্লেচটো আহি পাই গ'লোঁ। এতিয়া বাইক চাইক পাৰ্কিং কৰি পেলাই আমি মেইন ৱাটাৰফলটোৰ ফালে যাম। আৰু দেখিছে কিমান ধুনীয়া, মানুহবিলাকে চাওক কিমান এনজয় কৰি আছে, চাওক একদম পূৰা গা ধুই আছে চব, মানে দীঘলীয়াকৈ। আজি ছানডে হয়, চ' মানে বহুত মানুহ হৈছে, ভাল লাগিছে দেখাত, একদম বহুত মানুহ আছে, বহুত মানুহ, ভাল লাগিছে। ব'লক দেখাই থাকিম। তো ইয়াতেতো চবেই বনাই কৰি খাই আছে, কিন্তু আমি তেনেকৈ একো বাচন বৰ্তন অনা নাই। আৰু ইয়াতে গাহৰি পুৰি আছে, দেখা পাইছে। তো আমি ইয়াতে ৰুটি আৰু গাহৰিৰ কাৰী অৰ্ডাৰ কৰিছোঁ। তো একদম গাহৰি খাবা? চবেই গাহৰি খাব, মানে মোৰ ফেভৰেট হয়, সি নাখাওঁ বুলি কৈছে, চবেই খাব, ভাল লাগিব কিন্তু দেই। এই আমাৰ বিশাল, ইয়াৰ কিন্তু গাহৰি ফেভৰেট হয়। কিমান ধুনীয়া প্লেচ, সঁচাকৈ কৈছোঁ, মানে এবাৰ আহি চাব পাৰে আপোনালোকে, মানে বহুত ভাল লাগিছে জেগাটো আপোনাৰ, ইমান ধুনীয়া, মানে চাওক না। ৰ'ব মই বেক কেমেৰাৰে দেখাই আছোঁ, ৰ'ব।
ৱাটাৰফল চাবলৈ এইটো পাৰ হৈ যাব লাগিব আৰু ফাৰ্ষ্ট প্ৰীতম যাব মানে এইটো যেতিয়া পাৰ কৰি আছিলোঁ মানুহবিলাকে মানে কি কৰে আপোনাৰ মদ খাব মদ খাই ইয়াতে আপোনাৰ গ্লাছবোৰ পেলাই দিয়ে চ' মানে দেখা পাইছে ভৰিখন কিমান বেছি কাটি গ'ল আপোনাৰ এইবিলাকত সাৱধান থাকিব মানে ভৰি কাটি যোৱাৰ চান্স আছে মোৰ আপোনাৰ বহুত বেছি কাটি গ'ল আপোনাৰ ভৰিখন ত' মানে বিষাই আছে এতিয়া আপোনাৰ ৱাটাৰফলটো যাব পাৰোঁ নে নাই আপোনাৰ চেণ্ডেলো নানিলোঁ আৰু প্ৰীতম আছে প্ৰীতম কেনেকুৱা লাগিছে বঢ়িয়া মজা আৰু একচুৱেলি বহুত এনজয় হৈছে ভাল লাগিছে ভৰি কাটিছে কাটি থাকক মজা লাগিছে ন তামাম No problem, guys. ঠিক হৈ গ'ল। তো আমি এনেধৰণৰ তিনিটা নলা পাৰ হৈ আহিলোঁ প্ৰীতম তিনিটা নলা পাৰ হৈ আহিলোঁ এতিয়াও পোৱা নাই এতিয়াও এইফালেদি সৰু ৰাস্তা এটা আছে মানে আৰু আগলৈ গৈ থাকিব লাগিব ইমান জংঘলৰ মাজত আহিছোঁ
অকল আমি 4টা ল'ৰা আপোনালোকক দেখাবৰ কাৰণে, অকল ৱাটাৰফলটো দেখাবৰ কাৰণে আমি ইমান ভিতৰলৈ গৈ আছোঁ। কোনো মানুহ নাই, অকলে আমি গৈ আছোঁ। তো বলক গৈ থাকোঁ। কিমান দূৰ আৰু? মইতো আপোনালোকক ক'লোঁ যে ৱাটাৰফল দেখাম, কিন্তু ইমান মানে নিৰ্জন জেগা ইমান, আৰু সেইকেইটা আহি আছে মানে ভয় লগা জেগা হয়। চ' মানে অলপ ভয় লাগিছে, আৰু এইকেইটাতো আহিবই বিচৰা নাই। আগলৈ যাবানে নোযোৱা? চাই লওঁ ৰ'বা। এইকেইটা ভয়তে মানে অৱস্থা নাই, আগলৈ তাহাঁতে যোৱাৰ সাহস নাই। কিন্তু তথাপিও আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। পাছত কি হয় ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকক যিমানখিনি পাৰোঁ ৱাটাৰফলটো দেখাবলৈ চেষ্টা কৰিম। বলক আমি গৈ থাকোঁ। মোটামুটি আৰু বেছি দূৰ নাই, আৰু পালোঁ আহি প্ৰায়। তো মানে এতিয়া আপোনাৰ কি হ'ল, 4টাই বাজিব আৰু। তো মানে আন্ধাৰ হওঁ হৈছে। চ' মানে আৰু যিহেতু ৱাটাৰফলটো বহুত দূৰত আছে, গতিকে আমি ইয়াৰ পৰা আৰু আগুৱাই নাযাওঁ। তো তাৰ কাৰণে ক্ষমা কৰি দিব। ৱাটাৰফলটো বেলেগ এদিন দেখাবলৈ চেষ্টা কৰিম, আমি সোনকালে আহিলে দেখাবলৈ চেষ্টা কৰিম। কিন্তু ইয়াতে চাওক, আমি এতিয়ালৈকে মোটামুটি 5টা নলা পাৰ হৈ আহিছোঁ। তাৰপাছত আৰু এটা নলা, মানে 6টা নলা। ইয়াৰ পৰা আপোনাৰ এইফালেদি পানী গৈ আছে, সেইফালৰ পৰা মানে পানীটো আহি আছে, আৰু এইফালেদি এনেকৈ পাছ হৈ আছে, আৰু আপোনাৰ এইফালেদি পাছ হৈ আছে এনেকৈ। দেখিছে বস্তুটো এনেকৈ মানে গুচি গৈছেগৈ। তো আৰু এয়া আমাৰ প্ৰীতম, ইয়াতে গা ধুবানে? ইয়াত গা নোধোৱা, তলত ধুবা? তো আমি তলত আকৌ ৰিটাৰ্ণ গুচি যাম। তো তলত গৈ পেলাই আমি গা ধুম। তো ইয়াত আমি বেছি টাইম নবহোঁ। তো ইয়াৰ পৰা শিৱম কোৱা, খবৰ ভাল? ইয়াত আমি গা নুধোঁ, কাৰণ ইয়াত পানীৰ সোঁতটো বহুত বেছি হয়, মানে ইনজৰি হোৱাৰ চান্স আছে। চ' মানে আমি ইয়াত গাটো নুধোঁ, তলত গৈ ধুম। তলত পানীৰ সোঁতটো কম আছে, কিন্তু তাত চিচা বহুত আছে। মানুহে কি কৰে মানে মদৰ বোতল লৈ আহে, তাতে মদৰ বোতলবিলাক ভাগে। চ' মানে তাত চিচা আছে, আৰু মোৰ ভৰিটো বৰ্তমান কাটিছে। চ' তেনেকৈ আমি বহুত দূৰ আগুৱাই আহিলোঁ, মোটামুটি 1 কিলোমিটাৰমান আহিলোঁ, আৰু বহুত দূৰ যাব লাগিব পাহাৰৰ ওপৰত। চ' মানে এতিয়া আমি নাযাওঁ, ইয়াৰ পৰাই আমি সমাপ্ত কৰিলোঁ ভিডিঅ'টো।
আমি এতিয়া চাপানালাৰ পৰা গুচি আহিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শিৱম, প্ৰীতম আৰু বিশাল আমি ট্ৰাই কৰিছিলোঁ ৱাটাৰফলটোলৈ যাবলৈ, কিন্তু যাব নোৱাৰিলোঁ আৰু ইয়াতে ওচৰতে গা ধুই দিলোঁ। আৰু গা ধুই থাকোঁতে এই চশমাযোৰ হেৰাই পাইছোঁ। এই চশমাযোৰ যদি কাৰোবাৰ হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি কৈ দিব, মই পোষ্টেলত দি পঠাই দিম। অ'কে, ঠিক আছে, থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।